আপোনালোক সকলোকে মই অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজিৰ মিনি ব্লগত মই ক'ত আছিলোঁ, 2টা দিন আৰু কোন আহিছিল সকলো জনাম আপোনালোকক। আজি ৰাতিপুৱা আহিলে এফালে আমাৰ বাৰিষা বাইদেউ, তাই কম্পিউটাৰ ক্লাছলৈ আহিছিলে আৰু এফালে মোলৈ খাবলৈ লৈ আহিছে, দেখিছেনে। পথাৰতে বহি আমি এফালে চাহ খালোঁ, লগতে চাওমিন খালোঁ, লগতে আমাৰ এফালে ধান মেলি আছে মানে, গতিকে ৰ'দ ফুৱাই ফুৱাই আমি পথাৰতে খালোঁ। যিহেতু গাঁৱলীয়া, আমি গাঁৱৰ পৰিৱেশ এনেকুৱাই আৰু। তাৰপাছত সন্ধিয়া ওলালোঁ তাহাঁতৰ ঘৰলৈ, এয়া জঁপিয়াই সন্ধিয়া মানে পুৰা আন্ধাৰে হৈ গ'ল আমি যাই পাওঁতে তাৰপাছত তাহাঁতৰ ঘৰ পালোহি। আপোনালোকে জানিব বিচাৰেনে তাই আৰু মোৰ ঘৰ কিমান দূৰত, কিন্তু যদি বিচাৰে তেতিয়াহে মই কমেণ্টত ক'ম। আৰু এইফালে আহি আমি চাহ খাবলৈ ল'লোঁ আকৌ তাহাঁতৰ ঘৰত। চাহটো পিছে মই খাই থাকোঁ, ভিডিঅ'বোৰত গম পায়ে চাগে আপোনালোকে। মিনি ব্লগবোৰত আচলতে সকলোবোৰ বস্তু দেখুওৱা নহয়, যি কৰিছোঁ নকৰিছোঁ যেতিয়া সময় পাওঁ তেতিয়া অকণমান তুলি দিওঁ। আৰু এয়া এইফালে ৰাতিপুৱা আহিছিলোঁ বৌহঁতৰ ঘৰত আমি ৰ'দ ফুৱাবলৈ। তাহাঁতৰ ঘৰত ধুনীয়াকৈ পিছফালে মানে ৰ'দ পৰি থাকে। আমি অহাৰ কাৰণে বৌয়ে মানে ভাত খাই যাব কৈছে, এইফালে চব্জি কাটি আছিলে বৌয়ে, তাকে অকণমান তুলি আছিলোঁ। ইয়াৰ মাজতে মই যে তাইৰ পৰা মানে ঊল গুঠিব শিকিছিলোঁ, সেইখিনি বাৰু ভিডিঅ' কৰা নহ'ল। আৰু এয়া আমি আকৌ ভাত খাবলৈ ল'লোঁ। আজি পিছে পাততে ভাত খাইছোঁ, 9 চাউলৰ ভাত বোলে। আৰু এয়া পিছদিনাখন তাই ক্লাছলৈ ওলাইছে আৰু ময়ো আজি ঘৰলৈ যামগৈ। আজিৰ মিনি ব্লগটো ইমানে, আশা কৰোঁ ভাল পালে।